নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো 29 নৱেম্বৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম আমাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে প্ৰথমতে দিবলৈ লৈছো এটা বিগ পলিটিক্যাল আপডেট বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায় চামুগুৰিত নিয়াই বিজেপিক অসমীয়াই ভোট দিছে কংগ্ৰেছক বিহালীত অসমীয়া ভাষী লোকে বিজেপিক ভোট দিয়া নাই খিলঞ্জীয়াই বিজেপিক এৰিছে বাবেই মুখ্যমন্ত্ৰীক এতিয়া মিয়াৰ ভোট লাগে 26ত সংখ্যালঘুৰ সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 26ত 6 সমষ্টিত যুঁজাৰ কথা কৈছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিজেপিক তাচ্ছিল্য বিধায়ক অখিল গগৈ ধলাইৰ নৱনিৰ্বাচিত বিধায়ক নিহাৰ ৰঞ্জন দাসক বিদেশী আখ্যা এইবাৰ অখিল গগৈৰ বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায় দিবলৈ লৈছো সন্ধিয়া দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অতি শীঘ্ৰেই আৰম্ভ হ'ব অসম মাইক্ৰ ফাইনান্স উদগনি আঁচনিৰ তৃতীয় পৰ্যায় অসম চৰকাৰে 2021 বৰ্ষত এই আঁচনিৰ জৰিয়তে 12 লাখ ঋণ উপভোক্তাক 2081 কোটিতকৈও অধিক টকা বিতৰণ কৰে তৃতীয় পৰ্যায়ত 25,001 পৰা 50,000 টকাৰ ঋণ লোৱা 78,000 গৰাকী ঋণ উপভোক্তাক 223.26 কোটি টকা বিতৰণ কৰিব এককালীন সাহায্যৰ মাধ্যমেৰে ঋণ উপভোক্তাসকলক আৰ্থিক সকাহ প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে অতি শীঘ্ৰে মাইক্ৰ ফাইনান্সৰ যিসকল ঋণী মহিলা আছে সেইসকল ঋণী মহিলাক এনঅচি প্ৰদান কৰিব লগতে কোৱা হৈছে যে এককালীন সাহায্যৰ মাধ্যমেৰে ঋণ উপভোক্তাসকলক আৰ্থিক সকাহ চৰকাৰে প্ৰদান কৰিব দিবলৈ লৈছো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমানৰ ধৰ্মীয় অধিকাৰ নোহোৱা কৰিব ৱাকফ বিলে ৱাকফ সংশোধনী বিল আইনত পৰিণত হ'লেই সংকটত পৰিব মুছলমান ৱাকফ সংশোধনী বিল ধৰ্ম নিৰপেক্ষ নহয় এইবাৰ ৱাকফ বিলৰ বিৰুদ্ধে গৰজি উঠিল মমতা বেনাৰ্জী ৱাকফ বিলক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা নাই কেন্দ্ৰই এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে এই বিল আনিব বিচাৰিছে মোদী চৰকাৰে এই বিলে নিষেধ কৰি দিব ৱাকফ সম্পত্তি কোনো ধৰ্মৰ ওপৰত আক্ৰমণ চলিলে মই সমালোচনা কৰিমেই আৰু এই মন্তব্য হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুছলমানৰ ধৰ্মীয় অধিকাৰ নোহোৱা কৰিব ৱাকফ বিলে ৱাকফ সংশোধনী বিল আইনত পৰিণত হ'লেই সংকটত পৰিব দেশৰ লাখ লাখ মুছলমানে ৱাকফ সংশোধনী বিল ধৰ্ম নিৰপেক্ষ নহয় বুলি মন্তব্য কৰিছে এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিবলৈ লৈছো সন্ধিয়াৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈকে মুখ্যমন্ত্ৰী 13টা ডাঙৰ ঘোষণা মাটিৰ পট্টা লাভৰ বাবে 10% প্ৰিমিয়াম দিলেই হ'ব ভূমিৰ গৰাকীৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ বহু লোকে প্ৰিমিয়াৰ বাবেই ল'ব পৰা নাছিল মাটিৰ পট্টা কিন্তু এই প্ৰিমিয়াৰৰ 10% দিলেই এতিয়াৰে পৰা লাভ কৰিব ভূমি পট্টা প্ৰিমিয়ামৰ বাকী অংশ মাটি বিক্ৰী কৰিলেহে আদায় দিব লাগিব খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰে লৈছে বিশেষ পদক্ষেপ লগতে চতুৰ্থ বৰ্গৰ চাকৰিক লৈও ডাঙৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যালয় মহাবিদ্যালয় হাস্পতালত চতুৰ্থ বৰ্গৰ চাকৰি স্থানীয় যুৱক যুৱতীয়ে পাব ইয়াৰ বাবে নীতি তৈয়াৰ কৰিব চৰকাৰে স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিব 2026ৰ পিছতহে এই ব্যৱস্থাক লৈ কৰা হ'ব চিন্তা চৰ্চা গুৱাহাটীৰ উত্তৰ গুৱাহাটী দলংক লৈ আহি গ'ল ডাঙৰ খবৰ তীব্ৰ গতিত চলিছে দলং নিৰ্মাণৰ কাম আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ উদ্দেশ্যে 13টাকৈ ডাঙৰ ঘোষণা কৰিছে আমি সেই ডাঙৰ ঘোষণাবিলাক আলোচনা কৰি আছোঁ প্ৰায় শেষ পৰ্যায়ৰ দলং নিৰ্মাণৰ কাম আগন্তুক 4ৰ পৰা 6 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্মাণৰ কাম জুলাই মাহলৈকে শেষ হ'ব নিৰ্মাণৰ কাম কাজ দুৰ্গা পূজাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্বোধন কৰা হ'ব দলংখন এই নতুন দলঙত থাকিব টোল কৰ ট্ৰাক আৰু নৈশ বাছ দলঙেৰে আহিব দিব লাগিব টোল কৰ বসুন্ধৰাৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টা ডাঙৰ ঘোষণা দিবলৈ লৈছে আমাৰ
পঞ্চম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশবাসীৰ বাবে নতুন ৰূপত আহিব পাৰে পান কাৰ্ড। সলনি হ'ব আপোনাৰ বৰ্তমানৰ পান কাৰ্ডখন। পেন 2.0 প্ৰকল্পত অনুমোদন নৰেন্দ্ৰ মোদী চৰকাৰৰ। উন্নত আৰু নতুন সংস্কৰণত আহিব আপোনাৰ পান কাৰ্ড। নতুন পান কাৰ্ডত সংযোজন কৰা হ'ব ডিজিটেল QR কোড। দেশৰ কৰদাতাক ডিজিটেল সুবিধা প্ৰদানৰ বাবে আহিব নতুন পান কাৰ্ড। নতুনকৈ আপডেট কৰি বনাব লাগিব আপোনাৰ পান কাৰ্ডখন। অনলাইন যোগে আবেদন কৰিয়েই লাভ কৰিব আপোনাৰ পান কাৰ্ড। নতুন পান কাৰ্ডৰ বাবে দিব নালাগে কোনো ধৰণৰ মাচুল। দিবলৈ আহিছোঁ আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আৰক্ষী জিলা দণ্ডাধীশে সুৰক্ষা দিব লাগিব মছজিদত যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা দিব লাগিব SP আৰু জিলা দণ্ডাধীশে। এটা গোচৰত উচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশনা। উত্তৰাখণ্ডৰ নৈনিতালৰ এটা মছজিদলৈ আহিছিল ভাবুকি। অল্পসংখ্যক সেৱা সমিতি নামৰ সংগঠনটোৱে কাষ চাপিছিল আদালতৰ। মোকামী মছজিদটো অবৈধ বুলি দাবী কৰি হিন্দু সংগঠনে ভাবুকি দিয়াৰ অভিযোগ। ভাবুকি লাভ কৰাৰ পিছতে মছজিদৰ সুৰক্ষা বিচাৰি একাংশই কাষ চাপে আদালতৰ। উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ কুমাৰ তিৱাৰীয়ে আৰু বিবেক ভাৰতী বিচাৰপীঠৰ ৰায়। SP আৰু জিলা দণ্ডাধীশক ৰাজ্যখনত আইন শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান। আৰক্ষী জিলা দণ্ডাধীশে সুৰক্ষা দিব লাগিব মছজিদত যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা দিব লাগিব SP আৰু জিলা দণ্ডাধীশে।